নমস্কাৰ সকলোকে স্বাগতম জনাইছে জিতুমণি নামৰ ইউটিউব চেনেলটোলৈ সকলোৱে ছাবস্ক্ৰাইব কৰিব। আজি আমি জানিম বিশ্বকৰ্মা পূজা কিয় পালন কৰা হয়। বিশ্বকৰ্মা পূজা কোনদিনাখন হয়? ভাদ মাহৰ সংক্ৰান্তি তিথিত হয়। সংক্ৰান্তি তিথিত হয় আৰু ভাদ মাহৰ অসমীয়াৰ 31 তাৰিখে আৰু ইংৰাজী 18/9/2023 তাৰিখ সোমবাৰে হ'ব আৰু তৃতীয় তিথিত হ'ব। বিশ্বকৰ্মা পূজা কিয় পালন কৰা হয়? যিহেতু আমাৰ পৃথিৱীখন সৃষ্টি কৰিছিল ব্ৰহ্মাই, কিন্তু খনিকৰ আছিল বিশ্বকৰ্মাই সকলো ধৰণৰ সা সামগ্ৰীবিলাক নিৰ্মাণ কৰিছিল। সেইকাৰণে বিশ্ব খনিকৰৰ পূজা বিশ্বকৰ্মা পূজা পালন কৰা হয়। আমি সেইদিনাখন আমাৰ নিজৰ বাহনবিলাক ধুই পৰিষ্কাৰ কৰি পেলাই তাত পূজা পাতল কৰা হয়। পূজা পাতল কৰি ধূপ ধূনা দি মন্দিৰত ধূপ ধূনা দি চাকি বন্তি জ্বলোৱা হয় আৰু ঠগি দিয়া হয়। আৰু সেইদিনা আমি যিবিলাক আমাৰ কৰ্মচাৰীবিলাক আছে সেইবিলাকে কাম বিৰতি লয় সেইদিনাখনে কাম নকৰে বা ছুটিত থাকে। সেইদিনাখনে লহা লহৰি এনেকুৱা কামবিলাক কৰা নহয়। সকলো ধৰণৰ কৰ্মচাৰী বা যিবিলাক কৰ্মচাৰী আছে সেইবিলাকে নিজৰ কামটো সেইদিনাখনে স্থগিত ৰাখি ভগৱান বিশ্বকৰ্মাক আৰাধনা কৰে। আৰু যিসকল লোকৰ বাহন আছে সেইসকলে বা যিবিলাকৰ হাৰ্ডৱেৰ দোকান থাকে সেইবিলাকে পূজা পাতল কৰে আৰু যিবিলাকে পূজা পাতল কৰিব নোৱাৰে তেওঁলোকে নিজৰ বয় বস্তুখিনি খুব সুন্দৰভাৱে ধুই পৰিষ্কাৰ কৰি ৰাখি নিজৰ মন্দিৰত চাকি বন্তি দি ধূপ ধূনা জ্বলাই চাকি বন্তি দি ভগৱান বাবা বিশ্বকৰ্মাক আৰাধনা কৰিলে বছৰটো ভালে কুশলে থাকি যায়। সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।